ইলেকশ্যনৰ বতৰ আপোনালোকে আপোনালোকৰ সমষ্টিত ভোট দিলেনে বাৰু? আচলতে এটি ভিডিঅ'ৰ জৰিয়তে মই এটি বিশেষ ঘটনাহে বৰ্ণনা কৰিবলৈ গৈ আছোঁ। সেইদিনাখন আছিল 25 তাৰিখ। মই ঘৰৰ পৰা গুৱাহাটীলৈ বুলি ৰাওনা হ'বলৈ ওলাওঁতেই সকলোৱে মোক কৈছিল, আজি বাছ পাবি জানো? হ'লেও মই গৈছিলোঁ ভেবাঘাটলৈ। ভেবাঘাটত চাই দেখিলোঁ সকলোবিলাক মানুহ এনেকৈ থিয় হৈ আছে বাছৰ অপেক্ষাত। বহু সময়ৰ মূৰত এখন বাছ আহিল যদিও মানুহেৰে ভৰপূৰ, একো কৰিব নোৱাৰি। সকলোবোৰ বাছ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে গুচি গৈছিল। আচলতে বাছবোৰ আমাৰ ইয়াত ৰখাই থোৱা হৈছিল মঙলদৈ কলেজৰ ফিল্ডত। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি হয়তো দেখিব পাৰিছে গোটেই বাছবোৰ এনেদৰে ইয়াত ৰখাই থোৱা হৈছিল। বহুত সময় ভেবাঘাটত ৰখাৰ পাছত অৱশেষত পালোঁ এখন প্ৰাইভেট কাৰ। আচলতে প্ৰাইভেট কাৰ বহুতকেইখনে পাইছিলোঁ, কিন্তু তাহাঁতে গুৱাহাটীলৈ আহিবলৈ এজনৰ ভাড়া 500 টকাৰ পৰা 1000 টকালৈকে ল'ব বিচাৰিছিল। অলপ সময় থকাৰ পাছত এজন মানুহে মোক মাত দিলে, বাইদেউ আমাৰ লগত যাব নেকি? যায় যদি ওলাওক, 100 টকা দিলেও হ'ব। বহুতকেইজন মানুহ একেলগে বহাৰ কাৰণে ময়ো তেওঁলোকৰ লগত গুৱাহাটীলৈ যাবলৈ বুলি ৰাওনা হ'লোঁ। প্ৰথম অৱস্থাত বিশ্বাস কৰিবলৈ মানুহজনক অলপ টান পালোঁ। কেনেকুৱা মানুহ বা হয় বুলি ভাবি গাড়ীখনত বহি ল'লোঁ। প্ৰথম অৱস্থাত মই কমকৈ কথা পাতিছিলোঁ যদিও তেখেতে আন যাত্ৰীৰ সৈতে কথা পতাৰ পাছত গম পালোঁ তেখেত আমাৰ ঘৰৰে চিনাকি। এনেদৰে পালোঁগৈ গুৱাহাটী। আনকি তেওঁ মোৰ পৰা ভাড়া ল'বও কুণ্ঠাবোধ কৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।